हाय फ्रेंड मैं जिंटी मोर चैनल जिंटी क्रिएटिविटी लै वेलकम फ्रेंड मैं जे नतुन भिडिओ लै आइছো और এই ভিডিওটো হৈছে এটি লিপস স্ক্ৰাব और এই লিপস স্ক্ৰাবটো ইউজ কৰিলে আমাৰ উজ্জুৰিৰ বিভিন্ন সমস্যাবোৰ লাহে লাহে নোহোৱা হয় আজিকালি আমি উজ্জুৰি বিভিন্ন কাৰণত কলা পৰি যায় সফটনেছটো নোহোৱা হৈ যায় আৰু এই স্ক্ৰাবটো পুৰুষ মহিলা সকলোৱে ইউজ কৰিব পাৰে আৰু এই স্ক্ৰাবটো বনাবৰ বাবে মই লৈছো এচামুচ চিনিখিনি মই অলপ পিছি লৈছো কাৰণ একেবাৰে মোটা চিনি ললে উজ্জুৰি কাটি যোৱাৰ সম্ভাৱনা থাকে সো মই চিনিখিনি অকমান পিছি লৈছো চিনিত হোৱাটিনিং প্ৰপাৰ্টি থাকে সো চিনিৰে এনেদৰে স্ক্ৰাব কৰিলে আমাৰ উজ্জুৰিত পৰি যোৱা কলা পৰশ লাহে লাহে নোহোৱা হয় আৰু এই চিনিখিনিৰ লগত মই মিক্স কৰিম এতিয়া মই চিনিখিনিৰ লগত এচামুচ মৌ মিক্স কৰি ললো এতিয়া মই এচামুচ নেমু ৰস মিক্স কৰি ললো আপোনালোকে অলপ কমকৈও লব পাৰে মই এচামুচ ললো এতিয়া মই এই লিপ স্ক্ৰাবটো একলগে মিক্স কৰি লম গোটেইখিনি বস্তু আৰু এনেদৰে এই মিশ্ৰণখিনি এতিয়া মিক্স কৰি লম চিনি মৌ আৰু নেমু ৰসত এনেদৰে মিক্স কৰি এটা কাপ কৰি উজ্জুৰিত লগালে উজ্জুৰি সফট হয় কোমল হয় আৰু পিংক হৈ যায় আজিকালি আমি বিভিন্ন কাৰণত বাহিৰলৈ যাওঁ সূৰ্যৰ পোহৰ পৰে আমাৰ উজ্জুৰিত আৰু লিপষ্টিকো লগাওঁ এনেবোৰ বহু কাৰণত আমাৰ উজ্জুৰি কলা পৰি যায় সফটনেছটো নোহোৱা হৈ যায় তাৰ উপৰি আমাৰ বহুতে স্মকিঙো কৰে তাৰ কাৰণতো উজ্জুৰি কলা পৰে সো এইবিলাক সমস্যা একেলগে নোহোৱা কৰিবৰ বাবে এনেদৰে সপ্তাহত এটা স্ক্ৰাব বনাই দুবাৰকে ইউজ কৰক বহুত সোনকালে ৰিজাল্ট পোৱা যায় এসব কি ধুনীয়া স্ক্ৰাবটো তৈয়াৰ হৈছে এতিয়া মই উজ্জুৰি এনেদৰে স্ক্ৰাবখিনি কৰি লম মই আঙুলিৰে এনেদৰে স্ক্ৰাবখিনি কৰি লৈছো আপোনালোকে টুথব্ৰাছেৰেও কৰিব পাৰে মই আঙুলিৰে কৰিছো এনেদৰে গোল গোল কৰি স্ক্ৰাবখিনি কৰি লৈছো একেবাৰে লাহে লাহে আঙুলিৰে স্ক্ৰাবখিনি মই কৰি লম এনেদৰে আমি স্ক্ৰাব কৰিলে আমাৰ উজ্জুৰি কোমল হয় উজ্জুৰি গোলাপী হৈ আহে আমাৰ উজ্জুৰি বিভিন্ন কাৰণত কলা পৰি যায় ইয়াক ঠিক কৰিবৰ বাবে আমি সপ্তাহত এনেদৰে দুবাৰকৈ স্ক্ৰাব কৰাটো খুবেই প্ৰয়োজনীয় আমি স্কিনৰ যিদৰে যত্ন লওঁ চুলিৰ যিদৰে যত্ন লওঁ এইদৰে আমি উজ্জুৰিৰ যত্ন ল'ব লাগে সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ এইদৰে স্ক্ৰাবখিনি কৰাৰ পিছত দেখিব পাৰিব উজ্জুৰি কিমান সুন্দৰ হৈছে কিমান কোমল হৈছে কিমান গোলাপী হৈছে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এয়া চাওক উজ্জুৰি কিমান সফট হৈ গ'ল ইয়াৰ পিছত আমি উজ্জুৰিত লিপ বাম নতুবা নাৰিকল তেল অলপ ঘঁহি ল'ম এয়া চাওক কিমান গোলাপী হৈ গ'ল